গ'লো মহীশূৰ পেলেচ চাবলৈ আৰু এয়া মোৰ পিছফালে আছে মহীশূৰ পেলেচ আৰু মহীশূৰ আহি যদি মহীশূৰ পেলেচ চোৱা নাই তেতিয়াহ'লে একদম আধৰুৱা লাগিব তো চাই লওঁ আৰু আপোনালোকক দেখাইছোঁ ইয়াতে চেক কৰিলে বেগ টিকট লৈ ল'লোঁ মানুহ আৰু এয়া স্কুলৰ পৰা আনিছে কোনোবা আৰু এয়া মানুহৰ আগমন ৱাও ভিতৰ ফালে আৰু বেছি ধুনীয়া দেখাই আছে আপোনালোকক এয়া আপোনালোকক আগফালৰ পৰা দেখাইছোঁ এয়া আগফালৰ দৃশ্য ৱাও কিমান ধুনীয়া দেখিছেনে কেমেৰাত ইমান ধৰিব নোৱাৰি ইমান বেছি ডাঙৰ ইমান বেছি ধুনীয়া কি কম ভাষা নাই এয়া এৰিয়া চাওক না এয়া এইখন হৈছে মহীশূৰ পেলেচৰ গেট সাম্ৰাজ্যৰ ৰজাসকলৰে মেহেল আৰু ইয়াতে যদি কোনোবাই ভিজিট কৰিব খোজে তেতিয়াহ'লে দুৰ্গা পূজাৰ সময়ত আহিব ইণ্ডিয়াৰ ভিতৰত ডাঙৰ ফেষ্টিভেল মানে দুৰ্গা পূজা হয় ইয়াতে তো তেতিয়া আহি আপোনালোকে ইয়াত ভিজিট কৰিব পাৰিব আৰু ইমান বেছি ধুনীয়া ইমান বেছি ডাঙৰ কেমেৰাত হয়তো আপোনালোকে ধৰিব নোৱাৰিব পাৰে তো বহুত বেছি ডাঙৰ আৰু বহুত ভাল লাগিছে তো আপোনালোকে ভিজিট কৰিব খুজিলে দুৰ্গা পূজাৰ সময়ত আৰু এই মেহেলটো বনোৱা হৈছে 1912 চনত 110 বছৰ হৈ গ'ল তথাপিও ইমান ধুনীয়া হৈ আছে বহুত ধুনীয়া হৈ আছে তথাপিওতো আপোনালোকে নিশ্চয় আহিব ইয়াতেও বেগ চেকিং কৰে ভিতৰত কৰি ল'লোঁ এয়া আমি ভিতৰত এন্ট্ৰি কৰিলোঁ wow so excited এয়া ষ্টেপ wow ৰজাৰ ঘৰত আহিছোঁ আৰু চাওক কিমান ধুনীয়া ৰজাৰ মেহেল ঘৰত থকা বস্তু এতিয়া এনেকৈ টুৰিষ্টসকলে চাব পৰাকৈ ধুনীয়াকৈ সজাই থৈ দিছে আৰু এইখনে হৈছে ৰজাৰ আসনখন আৰু এই আসনখন গোটেইখিনি সোণাৰে হয় এইখন অকল দুৰ্গা পূজাৰ দিনা উলিয়াই ইয়াৰ পৰা তাৰপিছত আৰু এনেকৈ ভৰাই থৈ দিয়ে ইয়াত গ্লাছৰ ভিতৰত আৰু চাওক ইয়াতে লিখা আছে ইয়াত সোণা 750 কেজি আছে হল আছিল চাগে ৰজাৰ আৰু জুমৰটো চাওক ৰব জুম কৰি দেখাই দিছোঁ জুমৰ দেখিছেনে কিমান ডাঙৰ জুমৰ কেমেৰাত ইমান ধৰিব নোৱাৰি So contagious, contagious. আৰু এই যে ধুনীয়া ধুনীয়া বাকচকেইটা আপোনালোকে দেখিছে এইকেইটা হৈছে ৰজাক দিয়া অন্য ৰাজ্যৰ ৰজাই ইনভিটেশ্যনছ আৰু এতিয়া ধুনীয়াকৈ এনেকৈ সজাই থৈ দিছে আৰু ইয়াতে লিখা আছে আপোনালোকক দেখাই দিছোঁ পঢ়ি চাব পাৰে আৰু আপোনালোকক যে অলপ আগতে সোণাৰ আসনখন দেখাইছিলোঁ এইখনে হৈছে
সোণাৰ আসনখন এনেকৈ হাতীৰ পিঠিত উঠি পেলাই ঘোঁৰা আছিল ৰজাই এইখনে আৰু এইজন ৰজাইয়ে মেহেলটো বনাইছিল চাওকচোন ইমান ধুনীয়াকৈ মানে মূৰ্তিটো বনাই থৈছে একদম সঁচা যেন লাগে আৰু চাওকচোন ডিজাইনবোৰ ইমান খুঁতভাৱে কৰিছে একো মানে আৰ্ট নে লগোৱা নে কি একো ধৰিবই নোৱাৰি ইমান ধুনীয়া মানে বনাইছে দেখিছেনে ডিজাইনবোৰ কেনেকুৱা একদম নিখুঁত বনাইছে মোৰ মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে চাইয়ে আছো আৰু খুঁটাবোৰ চাওক কিমান ডাঙৰ বহুত বেছি ধুনীয়া দেই এইটো মই ৱাও আৰু যে এই ঠাইখিনি আছে এই ঠাইখিনি হৈছে যে ৰজাজী দৰবাৰ বুলি কয় তাত কিবা খেলা হয় বা ফাংচন হয় আৰু ইয়াতে বহি ৰজাৰ পৰিয়ালটো মানে চাই আৰু তেনেকুৱা টাইপৰ আৰু তাতো আছে তেনেকৈ বহিব পৰা ঠাই এইখিনি ইমান বেছি ধুনীয়া হৈ আছে মানে যেনেকৈ আছে তেনেকৈ আছে একো নতুন কৰা নাই দেখিছেনে ইমান বহুত বেছি ক্লিন হয় ইমান ডাঙৰ আইনা আৰু চাওক ফটো ফ্ৰেম কাঠেৰে বনাইছে ইমান ধুনীয়াকৈ ডিজাইন দি দেখিছেনে এয়া ফটো ফ্ৰেম হয় আৰু চাওক সেই তেতিয়াই ৰজাৰ দিনতে এই লিফ্ট কাঠেৰে ডিজাইন কৰা এই ওপৰত এইবোৰ চব কাঠেৰে ডিজাইন কৰা হয় আৰু চাওক ৰূপাৰ দৰ্জা হয় এয়া ইয়াতে লিখা আছে চিলভাৰ ডোৰ এয়া হৈছে ৰূপাৰ দৰ্জা বাপৰে এয়া ওচৰৰ পৰা দেখাই দিছোঁ ৰূপাৰ দৰ্জা আৰু এতিয়া তলত নামি গৈ আছোঁ এনেকৈ এনেকুৱা চেৰি আছে আৰু এইবিলাক হৈছে হাতীৰ যে আগত থাকে সোণৰ সেই হাতীৰ আগত থকা কি বুলি বা কয় নাজানো এয়া সোণৰ হয় Love is so contagious, contagious. আৰু মানুহ চাওকচোন চাওক এইটো হৈছে ৰজাৰ মন্দিৰটো ইমান ডাঙৰ বাট আমি ভিতৰত নাযাওঁ কাৰণ আমি চিকেন খাইছোঁ বাহিৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক তো আমাৰ মহীশূৰ পেলেচ চোৱা হৈ গ'ল আৰু বহুত বেছি ভাগৰ লাগিছে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যোনে যোনে মোৰ চেনেলত নতুন হয় সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাইছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈকে বাই আৰু এই যে হাতীকেইটা দেখিছে ইয়াতে 9টা হাতী আছে আৰু ইমান ডাঙৰ ডাঙৰ হাতী আৰু এইকেইটা অনা হৈছে দুৰ্গা পূজাৰ কাৰণে আৰু ইয়াৰে হাতী হয় কিন্তু ইয়াতে নাৰাখে তো এতিয়া আনিছে দুৰ্গা পূজাৰ কাৰণে আৰু পূজালৈকে ইয়াতে ৰাখিব যিহেতু কৈছোৱে আগতে ইয়াতে দুৰ্গা পূজা বহুত বেছি ডাঙৰ হয় তো যাবলৈ ওলাইছিলোঁ দেখিলোঁ তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ